গাইজ 5খন মাষ্ট ৰিডিং বুক যিখন কিতাপ আমি আমাৰ 20s অৰ্থাৎ 20 পৰা 30 বছৰ বয়সৰ ভিতৰত পঢ়িব লাগে নাম্বাৰ 1 এটমিক হেবিট বাই জেমছ ক্লিয়াৰ গাইজ আমি এখন কিতাপৰ পৰা জানিব পাৰোঁ যে আমাৰ দৈনন্দিন এটা সৰু স্মল চেঞ্জে কেনেকৈ আমাৰ এটা লং টাৰ্ম এটা ডাঙৰ চেঞ্জ কৰিব পাৰে তাৰ বিষয়ে আমি এই কিতাপখনৰ পৰা জানিব পাৰোঁ সেকেন্ড থিংক এণ্ড গ্ৰ' ৰিচ বাই নেপোলিয়ন হিল গাইজ আমি এখন কিতাপৰ পৰা বিশ্বৰ বিভিন্ন সফল ব্যক্তিসকলৰ তেওঁলোকৰ দিন চৰ্চা কেনেকুৱা তেওঁলোকৰ হেবিটবিলাক কেনেকুৱা তেওঁলোকে কেনেদৰে চিন্তা চৰ্চা কৰে এইসমূহৰ বিষয়ে আমি জানিব পাৰোঁ থাৰ্ড বুক ৰিচ ডেড প'ৰ ডেড বাই ৰবাৰ্ট টি কিয়ছাকি গাইজ আমি এখন কিতাপৰ পৰা ফাইনেন্সিয়েল ৰিলেটেড সকলো কথা শিকিব পাৰোঁ আমাৰ গোটেই জীৱনটোৰ লগত কেনেদৰে পইচা জড়িত হৈ আছে কেনেদৰে আমি ইনভেষ্ট কৰিব পাৰোঁ কেনেদৰে আমি পইচা ইনকাম কৰিব পাৰোঁ এই সকলো বিষয়ে এই কিতাপখনৰ পৰা জানিব পাৰি নাম্বাৰ 4 ইকিগাই গাইজ এইখন হ'ল এখন জাপানীজ কিতাপ এই কিতাপখনৰ পৰা আমাৰ জীৱনৰ পাৰ্পছ কি আমি জীৱনত আমাৰ পাৰ্পছ কেনেকুৱা হোৱা উচিত লগতে আমাৰ জীৱনত আমাৰ পেশ্যন বিচাৰোঁতে আমাৰ বহুতো অসুবিধা সৃষ্টি হয় কিন্তু এই কিতাপখনৰ জৰিয়তে আমাৰ জীৱনৰ পেশ্যন বিচাৰাটো সহজ হৈ পৰে